হাই এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? মই চিত্ৰলেখাই গ্ৰীণ ভিলেজৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 3 মাহৰ মূৰত মই ব্লগ দিব ওলাইছোঁ। আপোনালোক সকলোৱে মোৰ ভিডিঅ'টি চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। 3 মাহৰ মূৰত দিবলগীয়া হৈছে। মই 3 মাহৰ আগতে মই 5টামান ভিডিঅ' দিছিলোঁ। 5টামান ভিডিঅ' দিয়াৰ পাছতে মই বন্ধই কৰি দিলোঁ ভিডিঅ' দিবলৈ। বিশেষ কাৰণত দিয়া নহ'লে মোৰ 3 মাহ মই ভিডিঅ' নবনোৱাকৈ থাকিলোঁ। আজি আকৌ মই আচলতে মই আজি বুলিয়ে নহয়, কেইবাদিনো ধৰিব পৰা মই ভিডিঅ' কৰিব বিচাৰি আছোঁ, ব্লগ বনাব বিচাৰি আছোঁ, কিন্তু মই বনাব পৰা নাই। কাৰণ এৰি দিয়াৰ বাবে মই সেইখিনি আকৌ মই আগৰ নিচিনাকৈ আহিব পৰা নাই যে মই ভিডিঅ'টো কেনেকৈ বনাম। কাৰণ বেছিকৈ নাজানো, যিখিনি জানো মই যেনেকৈ পাৰোঁ সেইখিনিকে মই বনাই পিনে দি দিছোঁ। 4-5টা ভিডিঅ'টো ভুলে শুদ্ধই হৈ গৈছে। সঁহাৰি পাইছোঁ আপোনালোক সকলোৰে। যিমানখিনি পাইছোঁ ভাল লাগিছে আৰু আগলৈ পাই যাম বুলি আশা ৰাখিছোঁ। আজি ব্লগটি আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টি শেষলৈকে চাব। এতিয়া ৰাতিপুৱা 7 বাজি গৈছে। মই সোনকালে উঠি চাহ খাই বৈ আজৰি হ'লোঁ। ভাত নাখালোঁ, ৰুটিয়ে ৰুটি ভাজি খাম, বনাই আছোঁ। কণী দুটাও আলুখিনিৰ লগতে দি দিম। এনেকৈ আলু আৰু কণী ভাজি খাই ৰুটিৰ লগত খাই ভাল লাগে, সেইবাবে আমি খালোঁ। আপোনালোককো দেখালোঁ। আপোনালোকে যদি খাই ভাল পায় খাব পাৰে। বনাই এবাৰ খালে খাই ভাল পাবই, খাবচোন। ইয়াতে মান ধনিয়া পাত কেইটামানো দি দিছোঁ। আজি আমি কণী আৰু আলু এনেকৈ ভাজি পিনে ৰুটিৰ লগত খাম। তোমাৰ ৰুটি ভাজি ৰেডি? খাই লোৱাহি। দুপৰীয়া ভাত আজি নাখালোৱে, ৰুটি ভাজিয়ে খালোঁ। খাই কৰি অলপ শুলোঁ। শুই আমি সদায় আহোঁ পথাৰলৈ। এই পথাৰ দেখিছেনে? এইখন আমাৰ পথাৰ হয়। এইটো আমাৰ পুখুৰী হয়। পুখুৰীটো মানে চাফা কৰা নাই, ইয়াত একো মাছ দিয়া নাই। এইটো এনেকৈ মানে জংঘল হৈ গৈছে। আমি চাফা কৰিমগৈ পিছলৈ, কিন্তু এতিয়া কৰা নাই। এতিয়া আমি সদায় আচলতে আহোঁ পথাৰত বহিবলৈ। আৰু এই লকডাউনৰ সময়ত ঘৰতেই থাকোঁ যিহেতু, আমি পথাৰত অলপ সময় বহোঁহিয়ে, কথাও পাতোঁ, সকলোৰ লগতে লগো পাওঁ মানুহ ইয়াতে। আমাৰ ল'ৰাটো আছে, ল'ৰাটোৱে খেলে পথাৰত, ক্ৰিকেট খেলে। আজি খেলিব পৰা নাই, আজি বৰষুণ দিলে যে, বৰষুণ দিয়াৰ কাৰণে পানী হৈ গ'ল ফিল্ডত। পানী হৈ যোৱাৰ বাবে খেলা নাই। আমাৰ ল'ৰাটো আছে এইখিনিতে, খেলি আছে, মানুহজনো আছে ইয়াতে। আমি বহু সময় কথা পাতোঁ, মোবাইল চাওঁ, ল'ৰাটোৰ লগতে খেলোঁ। আমি এনেকৈয়ে কটাইছোঁ লকডাউনৰ সময়খিনি। আপোনালোকে কেনেকৈ কটাইছে বাৰু লকডাউনৰ সময়ত? যিহেতু এই কৰোণা ভয়ানক হৈছে, গম পাইছেই। সকলোৱে ঘৰতে থাকিব, সুস্থ থাকক, ঘৰতে থাকক আৰু নিয়ম নীতিৰ মাজেৰে থাকিব। যিখিনি নিয়ম আছে, যেনেকৈ চেনিটাইজাৰ লগাব লাগিব, আৰু ক'ৰবাত ওলাই গ'লে যিহেতু মাস্ক লগাব লাগিব। মাস্ক যিহেতু বাধ্যতামূলক, লগাবই আপোনালোকেও। যিহেতু এতিয়া ঘৰতে আছে সকলো, সুস্থ সকলো, আমাৰো ভালেই। আমি ঘৰতে আছোঁ পৰিয়ালটি। আৰু মানুহজনৰ অফিচ বন্ধ আছিলে, কিন্তু এতিয়া খুলি দিলে, অফিচ ৰেগুলাৰ খুলি দিলে। এতিয়া তেওঁ অফিচ অহা যোৱা কৰে যদিও বহুত ৰেষ্ট্ৰিকশ্যন মানি চলে। আহোঁতে আহি সকলো কাপোৰ কানি ধুই দিয়াৰ পাছতে ঘৰত সোমায়। ল'ৰা ছোৱালী আছে যিহেতু নিয়ম নীতি মানি চলিবই লাগিব, যিহেতু ভয় লগা হৈছে আৰু দিনবোৰ। আৰু এনেকুৱা সময়ত সেউজীয়া জেগাত থকাটো বহুত প্ৰয়োজন হয়, যিহেতু উশাহ নিশাহৰ কাৰণে। গম পাইছেই, আমি পথাৰত এইখিনি সময়তে আহোঁ। বহুত ভাল লাগে, ইয়াত হাৱাটো ধুনীয়া লাগে, সেউজীয়া, গোটেই পৰিৱেশটো সেউজীয়া চাওকচোন। মোৰ ভাল লাগে কিবা এটা বহি পিনে ইয়াত
কথা পাতিও ভাল লাগে মানুহৰ লগত লগ পাই। আমি ইয়াতে টেঙাও খাওঁ, আজি খোৱা নাই, বহি পেলাই টেঙা খাওঁ। আৰু এইখিনিত দেখিছেনে, ইয়াৰ পৰা দেখা পায় অলপ দূৰত আছে এই হাল বাই থকা মাটিখিনিৰ আগত এটা ওখ আঁতি আছে। এই আঁতিটোত আমি সদায় খোজকাঢ়িব যাওঁ ৰাতিপুৱা সময়ত। ৰাস্তাত যিহেতু এতিয়া কৰোণাৰ কাৰণে আমি খোজকাঢ়িব নোযোৱাই হ'লোঁ, কাৰণ আমাৰ ইয়াতে কৰোণা ওলাইছে, বহুতো মানুহৰ তাতে ওলাইছে। আমি সেইকাৰণে ৰাস্তাত নাযাওঁ, আমি পথাৰতে খোজকাঢ়োঁ। কেইদিনমান আচলতে কাঢ়া নাই, বৰষুণ দি থকাৰ বাবে পথাৰত আহিব পৰা নাই। আৰু আহিলেও পিছবেলা সময়ত আহোঁ আমি। আহিলে পিছবেলা আহি পিনে আকৌ পথাৰত ধৰক খোজকাঢ়িব নোৱাৰোঁ, বহি থাকোঁ অলপ সময়। ভাল লাগে কিবা এটা সেউজীয়া বননিৰ মাজত থাকে। আৰু যিহেতু মোৰ চেনেলটোৰ নামে গ্ৰীণ ভিলেজ আছে, সেউজীয়া পথাৰ মই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন। এতিয়া সন্ধিয়া হৈ গ'ল, আমি ইয়াৰ পৰা যাওঁগৈ ঘৰলৈ। এতিয়া 6টা বাজি গ'ল আৰু সন্ধিয়া হৈ গৈছেহি। এয়া পথাৰত আছোঁ যে সন্ধিয়া সন্ধিয়া লগা নাই, কিন্তু ঘৰত অলপ আন্ধাৰ হৈয়ে গৈছেহি। ঘৰত যিহেতু লাইট লগাই গৈছে, আমাৰ ইয়াত পোহৰ হৈ আছে কাৰণ পথাৰ যে। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো অল কৰি দিব। অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ।